দাদাৰ ঘৰ। দাদা আজি ঢুকুৱা 2 বছৰ হ'ল, সেইকাৰণে ঘৰত সকাম পতা হৈছে দাদাৰ ঘৰত। আমি গোটেইবোৰ গৈছোঁ দাদাৰ ঘৰত। বাইদেউ লাইটটো দিলে বেছি ভাল আছিল নেকি? আছে এই জোলনাখন বাবা লাইটটো দিয়াচোন, বিকি লাইটটো দিয়া। ভতিজী কেইজনীয়ে আমেজত দিছিলে অনলাইন অৰ্ডাৰ। খুব ধুনীয়া জোলনাখন, তাতে আমি গোটেইকেইটাই বহি পেলাই অলপমান লাইট এটাটো দিয়াইতো আছে লাইট জোলনাৰ ওপৰত। কিন্তু আৰু ইফালে ঘৰত আমাৰ মাইনাকেইজনী খেলি আছে। এয়া মোৰ শাহু মা, এয়া দাদাৰ ছোৱালী, এইফালে মোৰ ল'ৰাজন আৰু এজনী টিকলি আছে, বৰ মৰম লগা টিকলি। মোৰ শাহু মাক চাগে বুজাই আছে তাই। এইজনী মোৰ ডাঙৰ বাইদেউ, ৰিফাইনাৰীত চাকৰি কৰে। আৰু এইজন বৌৰ বান্ধৱী। ভাবিছে বান্ধৱী অকণমান যোগদান কৰি চাওঁ কেনেকুৱা লাগিছে। খোৱাৰ আইটেম চলিছে, মই আৰু বৌৱে খাই আছোঁ। খৰখেদাকে ভিডিঅ'টো কৰিছে, সৰু ল'ৰাজনক কৰিব দিছিলোঁ। ল'ৰাই পকাই কৰিছে একেবাৰে ভিডিঅ'বোৰ। এইজন মোৰ ল'ৰা, বেচেৰা ভাগৰি আছে, কিবা চিন্তা কৰি জোলনাত বহি আছে, বহুত চিন্তা কৰে। আৰু আমাৰ এখেতে ওপৰত উঠি আছে, একেবাৰে চোফাৰ ওপৰত। চিধাকে চোৱা, মোৰ ফালে চোৱা। মহৰ্ষি, অঁ কোন ক্লাছত পঢ়া? 1। বা এতিয়া ভাত খালানে নাই? নাই খোৱা? কিয়, খাব মন যোৱা নাই নেকি? হা, খোৱা অকণমান। এনেই তুমি ইমান ক্ষীণমিন, অলপমান ভাত কেইটামান খাই লোৱা। হা, নোখোৱা? কি মৰম লাগিছে চোৱা, ধুনু ধুনু লাগিছে তোমাক। দাদা, ইয়াৰে আজি 2 বছৰ হ'ল। চাকৰি কৰিয়ে আছিলে, ৰিটায়াৰ হোৱাই নাই। কিডনী ফেইল হৈ ঢুকালে 2 বছৰ আগতে। এজনে আছিলে আমাৰ, 3জনী আমাৰ বাই ভনী, এজন আমাৰ ল'ৰা আছিলে। দাদা অৰ্থাৎ ডাঙৰ আছিলে। মোৰ মা চাগে ৰঙা ব্লাউজ পিন্ধাজনী মোৰ মা। কাষৰ যে দাদাৰ ঘৰৰ ভাড়াতীয়া এজনী ভতিজীজনী বহুত লাজুকী। শুই থকাৰ কাৰণে ভিডিঅ' কৰিব পাৰিছোঁ, গম পালেই নহয় কৰিব। মই অকণমান তামোল এখন মুখত ভৰাই লৈছোঁ আৰু ইফাল সিফাল অকণমান ভিডিঅ' কৰিছোঁ। হৈ পেলাই আমি যাবলৈ ওলাইছোঁ। মোৰ শাহু মা গৈ আছে। গ'লোঁ বাহিৰ ওলাই, ঘৰৰ গেটৰ বাহিৰ।